তাই ডিব্ৰুগড়তো আছিলে তাই ধেমাজিতো আছিলে তাই ঢকুৱাখানাতো रुको जरा सबर करो তাই বৰ খেলি মেলি 23 চনত মুক্তি লাভ কৰিব আকৌ কৈছো মই 23 চনত মুক্তি লাভ কৰিব খেলি মেলি তাই বৰ খেলি মেলি গানটোৰ নাম হৈছে তাই বৰ খেলি মেলি আৰু কেছেটটোৰ নাম হৈছে খুখাইনি চাওঁ এইফালে অকণমান নাচি দিয়া গান এটা গাই দে আমাৰ ইউটিউব চেনেল খুলিছো ইয়াক দেখুৱা হাঁহিটো ভাল লাগিছে দেই কিকটো দেখুৱাই দিয়া তুমি মজা 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 360 আকৌ এই সুন্দৰ নমস্কাৰ বন্ধুসকল আজি ভ্লগটো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো আজি এটা নকৰা এটা কাম কৰিবলৈ গৈছোঁ মানে আজি আপোনালোকে মোক দেখিবলৈ পাব যে বিচাৰকৰ ৰূপত তো মানে এটা জীৱনত কৈ পোৱা নাই সেইটো কাম তো তাকে আজি কৰিবলৈ যাওঁ ওচৰৰে স্কুল এখনলৈ মাতিছে বিচাৰক হিচাপে তো তাকে মোৰ লগতো অভিনৱ আছে সিও মোৰ লগত যাব তো ভিডিঅ'টো এতিয়ালৈকে স্কিপ নকৰাকৈ চাই থাকক যদি এতিয়ালৈকে এটা লাইক কৰি দিয়া নাই তো প্লিজ এটা লাইক কৰি দিয়ক আৰু যদি আপুনি মোৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আজি যি হয় সকলোখিনি দেখুৱাম তো চাই থাকক আমাৰ বিচাৰক দাদবাজ কৰাই নাই দাদবাজ কৰা যা এতিয়া আকৌ দাঁতবাজ কৰি মেলি আকৌ ওলাবলৈ আছেই গা চা ধুবলৈ আছেই তো বহুত দেৰি হ'ব মই গম পালোঁ ফাইনেলি গাইজ ঘৰৰ পৰা ওলালোঁ তাকেতো মোৰ অভিনৱ আছে গোটেইটো আজি একেবাৰে আজি ভাল লাগিছে একদম পূৰা চুট বুট কৰি মেলি একদম কাপোৰ চাপোৰ লৈ পূৰা মজাকৈ আহি আছে কাপোৰ মোক ড্ৰেছ একদম পূৰা আজি গোটেই ধুনীয়া লাগিছে তাকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে সকলোখিনি দেখুৱাম আজি কি হয় তো আগতে গৈ পাইছ নাই কি বস্তু নহয় এনেকুৱা কিবা কিবি এইবোৰ জাৰ্জ মানে তোমাৰ বুলি কয় অসমীয়া তাকে জীৱনত কৈ নোপোৱা কাম এটা কৰিবলৈ আহিছোঁ তাকে কি হয় চাই থাকক মুঠতে বাদ বাকী বাদ দে জাৰ্জ হিচাপে খোৱা বোৱাটো আমাৰ মুঠতে ভালকৈ দিব লাগিব খোৱা বোৱা মেইন তো গাইজ আহি আছোঁ খোৱা বোৱাটো মেইন বুলি ধৰা হৈছে খোৱা বোৱাটো মেইন ধৰা হৈছে নহয় খোৱা বোৱাটো মেইন মানে কি তেওঁলোকে ব্যৱস্থা কৰিব লাগিব নহয় জাৰ্জ হিচাপে মাতিছে যেতিয়া এইখনতে এনে ফটো এটা ল'ব লাগিব ফটো চটো ল'ব লাগিব ইয়াত এতিয়া ভিডিঅ' বনাব লাগিব গাইজ আহি পাই গ'লোঁ এইখনে আছে দেখিছে ফাইনেলি প্ৰৱেশ কৰিছোঁ এতিয়া কি হয় নাজানো এইফালে সেইটো কি এইফালে আমাৰ অভিনৱ পূৰা হিচাপ নিকাচ কামত লাগি আছে মই এইফালে লিখিয়ে আছিলোঁ লিখা মেলা কামেই কৰি আছিলোঁ তাকে এতিয়া মই এনেই অকণমান ইয়াক ভিডিঅ' এটা বনাই দিলোঁ তো ফাইনেলি গাইজ 3 ঘণ্টা মূৰত এতিয়া আমাৰ অতিথি সেৱা চলি আছে তো খাই বৈ লওঁ তাৰপিছত আকৌ আপোনালোকক দেখুৱাম যি হয় তো ভিডিঅ'টো চাই থাকক ঠিক আছে প্ৰথমতে নিজৰ নামটো আহি লৈ ক'বহি লাগিব নেই সকলোকে আমি ভিডিঅ'
ফাইনেলি গাইজ ঘৰ পাওঁহি মানে এতিয়া একেবাৰে সন্ধিয়া হৈ থাকিলে এতিয়া ৰাতিও হ'ল তো এতিয়া আপোনালোকে একো দেখা নাই চাগে হ'লেও আজি যিমানখিনি মই পাৰোঁ সিমানখিনি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিলোঁ তো ভিডিঅ'ত যদি এতিয়ালৈকে এটা লাইক কৰি দিয়া নাই তো প্লিজ এটা লাইক কৰি দিয়ক আপোনালোকে এটা লাইকৰ জৰিয়তে মই আৰু ভিডিঅ' বনাবলৈ মই উৎসাহ পাম তো যদি আপুনি চেনেলটো নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো অলটোত প্ৰেছ কৰি দিয়ক তো বলক আজিলৈ বাই অন্য ভিডিঅ'ত লগ পাম ধন্যবাদ